গুড মৰ্নিং বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন দাসলৈ। আজি বহুত দিন ধৰি মই কোনো ধৰণৰ ভ্লগ দিয়া নাছিলোঁ। চ' আজি শুই উঠি ভাবিলোঁ যে আজি এটা ভ্লগ প্ৰস্তুত কৰোঁ, সেইবাবে ভ্লগটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো চাই যাব আগলৈ, আৰু কেনে পালে প্লিজ শেষত মোক জনাব কমেণ্টৰ জৰিয়তে। যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আজি আগলৈ চাই যাব ভিডিঅ'টো। হাই ফ্ৰেণ্ডছ, মই এতিয়া যাব ওলাইছোঁ টাউনলৈ, আৰু এটা বিশেষ বস্তু আনিবলৈ যাওঁ। দেখাম আপোনালোকক কি আনিবলৈ যাওঁ। বহুত দিনৰ এটা সপোন আছিলে, চ' আজি ভাবিছোঁ সপোনটো ছাকচেছ হ'ব। তাতে কিনো লওঁ, কি হয় সেই বিশেষ বস্তুটো আপোনালোকক দেখাই যাম, চাই যাব আগলৈ। হাই ফ্ৰেণ্ডছ, আমি এতিয়া আহি আছোঁ, ৰাস্তাত ৰৈ দিছোঁ, লগৰ দুজন আহি আছে কাৰণে। এতিয়া মোৰ লগত আহিছে অজয়, দেখাই আছোঁ আপোনালোকক, চাই যাব আগলৈ। বন্ধুসকল, এতিয়া মোৰ লগৰ দুজন আহি পালেহি, এতিয়া আমি যাওঁ, কি কি কিনো আপোনালোকক দেখাই আছোঁ বলক। ফ্ৰেণ্ডছ, আমি এতিয়া আহি আছোঁ দোকানত লেপটপ আৰু DSLR কিনিবলৈ। আমি লেপটপে ভাইটিয়ে কিনিব আৰু DSLR মই কিনিম, দেখাই আছোঁ আপোনালোকক বলক। হাই ফ্ৰেণ্ডছ, বৰ্তমান গধূলি 6 বাজি গৈছে। মই দিনৰ 3টামান বজাত টাউনৰ পৰা আহি পালোহি, কিন্তু আৰু ভিডিঅ' কৰা নহ'লে, কিবা ভাগৰ লাগিলে, টোপনি ধৰিলে, চ' শুই থাকিলোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ আজি মই কি বিশেষ বস্তু লৈছোঁ, আনবক্সিং কৰি আছোঁ। মই আজি এটা কেননৰ DSLR ল'লোঁ, আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, এইটোৱে হৈছে DSLRটো। মই এতিয়া আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ। এবাৰ নিজে চালোঁ বাৰু, সেইবাবে দোকানৰ পৰা অনা নিচিনা হৈ থকা নাই। বন্ধুসকল, এইটো হৈছে কেমেৰাটো, আৰু লেন্সখন দেখাই আছোঁ ৰ'ব। এইখন হৈছে লেন্সখন। মই এক্সট্ৰা লেন্স এতিয়া কিনা নাই বাৰু, পিছত কিনিমেই। এইখন লগতে দিয়াখন হয়, শ্বৰ্ট লেন্স হয় এখন। আৰু ইয়াৰ লগত কি আছে আৰু চাৰ্জাৰ পাত দিছে, আৰু এই ৰছীডাল এক্সট্ৰাকৈ আছিলে, কিন্তু দোকানতে লগাই দিয়াৰ বাবে মই তেনেকৈ লগাই থৈছোঁ, সিমানেই আৰু। গুড মৰ্ণিং বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন দাসলৈ। কালি ভিডিঅ'টো মই ক্লজিং নল'লোঁ, যিহেতু কালি ভিডিঅ'টো প্ৰায় 2-3 মিনিটমানৰে হ'ল। ইমান সৰু ভিডিঅ' এটা দিব মন নগ'লে, সেইবাবে ভাবিলোঁ যে এই ভিডিঅ'টো মই দুদিনীয়াকৈ প্ৰস্তুত কৰোঁ। কালি 21 তাৰিখ আছিলে আৰু আজি 22 তাৰিখ, সেইটো কাৰণে ভাবিলোঁ দুদিনীয়াকৈ ভিডিঅ'টো প্ৰস্তুত কৰোঁ আজি। আৰু এই দুদিনো মই কি কৰিলোঁ, ক'ত গ'লোঁ, তাৰ কিছু মুহূৰ্ত আপোনালোকক দেখাই যাওঁ। এতিয়া বৰ্তমান ৰাতিপুৱা 6 বাজিছে, আৰু মই শুই উঠি চাহকাপ খাই আহিলোঁ। আৰু আজি দিনটোনো কি কৰোঁ, কেনেকৈ অতিবাহিত কৰোঁ, তাৰ কিছু মুহূৰ্ত আপোনালোকক দেখাই যাম। আৰু মোৰ এই ভিডিঅ'টো যে দেখিছে, বৰ্তমান বনাই থকা ভিডিঅ'টো মই নতুন DSLRটোত বনাইছোঁ। পিকচাৰ কোৱালিটি কেনে হৈছে প্লিজ জনাব। ইমান পাৰফেক্ট নহ'ব, যিহেতু নতুনকৈ শিকিছোঁ, সেইবাবে কেনেকুৱা হয় প্লিজ কমেণ্টৰ জৰিয়তে জনাব, আৰু ভিডিঅ'টো আগলৈ চাই যাব। হাই ফ্ৰেণ্ডছ, বৰ্তমান 11 বাজি গৈছে। মই গা পা ধুই ভাত পানী খালোঁ, ভাবিলোঁ যে আপোনালোকৰ লগত দুআষাৰমান কথা পাতোঁ। দেখিছে আপোনালোক সকলোৱে বৰ্তমান অসমত COVID-19 কেনেধৰণৰ আতংকময় পৰিস্থিতি সৃষ্টি কৰিছে। এজন দুজনকৈ গৈ বৰ্তমান অসমতো 200জন পাৰ হৈ গ'ল পজিটিভ কেছ। সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে প্লিজ ঘৰৰ ভিতৰতে থাকক, ক'লৈকো ওলাই নাযাব, বিশেষ কাম নাথাকিলে। ময়ো যোৱা নাই, মই কেৱল কালি কেমেৰাটো কিনিব থকাৰ বাবে টাউনলৈ ওলাই গ'লোঁ, আৰু বেলেগ ক'তো যোৱা নাই, কেৱল কেমেৰাটো কিনিলোঁ আৰু ঘৰতে আহিছোঁ, আৰু বেলেগ একো নাই। আপোনালোকো ক'তো নাযাব। চৰকাৰখনে কেৱল আমাৰ জনসাধাৰণৰ সুবিধাৰ কাৰণেহে লকডাউনটো শিথিল কৰিছে। আপোনালোকে বিশেষ ওলাই মেলি নাযাব, নিজৰ লগতে নিজৰ পৰিয়ালকো সুৰক্ষিত। হাই ফ্ৰেণ্ডছ, বৰ্তমান ৰাতি 8:30 বাজি গৈছে, আৰু মই ভাত খাই আহিলোঁ। যিহেতু ডাৱৰীয়া বতৰ, সেইবাবে সোনকালেই খাই দিলোঁ। আৰু দেখিছেনি বাৰু মোৰ চুলি দাড়িটো, যিহেতু লকডাউন হৈ আছে, চেলুন খোলা নাই, সেইবাবে এনেকুৱা হৈ গৈছে। আৰু আজি ভিডিঅ'টোত বিশেষ একো দেখাব নাপালোঁ, তাৰ বাবে কোনো বেয়া নাপাব। আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই, পুনৰ লগ পাম অন্য এটা ভ্লগ বা অন্য এখন শ্বৰ্ট ফিল্মৰ সৈতে। বাই বাই।